হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ এক ৰেচিপি লৈ আহিছোঁ। বলক, মই লৈছোঁ বিলাহী, আলু, কেপচিকাম, পিঁয়াজখিনি এইধৰণে মই লৈ ল'লোঁ। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। মই আলু ফ্ৰাই কৰি লৈছোঁ আৰু পিঁয়াজখিনিও কম ফ্ৰাই কৰি লৈছোঁ আৰু চব কেপচিকামখিনি মই কম ফ্ৰাই কৰি লৈছোঁ। এগখিনি মই বইল কৰি ল'লোঁ হ'লেই। এতিয়া মই বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। গুচাই পেলাই এগখিনি চব ৰেডি কৰি লৈছোঁ। এয়া মই তেলতে এগখিনি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি পেলাই পিঁয়াজ মছলা কম পৰিমাণে দিলোঁ আৰু অকণমান চেনি দি দিলোঁ, 4টামান, বেছি নহয়। এতিয়া চব ধুনীয়াকৈ ভাজি লৈছোঁ মই মছলাখিনিৰ সৈতে। পিঁয়াজখিনি হালধি দি নিমখ দিলোঁ। এতিয়া বিলাহীতে মই সেই বিলাহীখিনি যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে মই ধুনীয়াকৈ লৰাই আছোঁ। তাতে দি দিলোঁ মই ফ্ৰাই কৰা আলুখিনি। চাওকচোন, আলুখিনি দিয়াৰ পিছত কি হয়, আলুখিনিত মই এটা আন্দা আকৌ ভাঙি দিছোঁ। দেখিছেই নহয় চাগে আপোনালোকে। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। সেইখিনি ভাঙি দিয়া এগটো মই ধুনীয়াকৈ লৰাই লৈছোঁ। লৰাই পেলাই এতিয়া মই কি কৰিম চাওকচোন, আধা ভজা কেপচিকামটো দি দিলোঁ দেখিবলৈও সুন্দৰ হ'ব কাৰণে। এয়া পিঁয়াজখিনিও দি দিলোঁ আধা ভজা, খাবলৈও ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয়। এতিয়া চাওকচোন, মই পানী দিম, অকণমান জুলীয়া কৰিব লাগিব যিহেতু। এয়া মই পানী দি ল'লোঁ। পানী দিয়াৰ পিছতে এয়া মই এগ দুটা দি দিলোঁ। অলৰেডি মোৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। বাই বাই।